আহক। ছাৰ নমস্কাৰ। হয় নমস্কাৰ, বহক। কওকচোন কি হৈছে? ছাৰ মানে হ'ব তাৰ পৰাই কওকচোন, মই শুনিম নহয়। কওক, তাৰ পৰাই কওক। ছাৰ মানে মোৰ মাইকী মানুহজনী গাত লেঠা, দিন পালেহিয়ে, হাতত পা পইচা এটাও নাই। অঁ, মই পইচা দিব লাগেনে? নাই নালাগে ছাৰ। তাই যাতে সন্তানটো কেইদিনমান দেৰিকৈ জন্ম হয়, তাৰ কিবা এটা ব্যৱস্থা কৰি দিয়কচোন ছাৰ। আপুনি এটা কাম কৰক, আপুনি গাইনো বিভাগৰ ডক্টৰৰ ওচৰলৈ যাওক। আপুনি তেখেতৰ লগত পৰামৰ্শ কৰক, তেখেতে যি উত্তৰ দিয়ে সেইমতে কামখিনি কৰক। মই এই বিষয়টো লৈ আপোনাক একো সহায় কৰিব নোৱাৰিম। ছাৰ মই এতিয়া এইবোৰ গাইগুটীয়া ডক্টৰ ক'ত বিচাৰি ফুৰিম? ছাৰ আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়কচোন মোক। মই আপোনাক একো দিব নোৱাৰিম, আপুনি বুজিবলৈ চেষ্টা কৰকচোন কথাটো। ছাৰ তেনেকৈ নক'বচোন, মোৰ সৰ্বনাশ হ'ব। মই আপোনাৰ ভৰিত থৈছোঁ ছাৰ, মই আপোনাৰ ভৰিত থৈছোঁ। আৰে আপুনি কি কৰিছে? চাওঁ, ৰ'বচোন, ৰ'ব। মোৰ কি হ'ব এতিয়া? আপুনি এটা কাম কৰক, কি কাম কোৱা কথা কৈছে ছাৰ? প্ৰথমতে কথাটো শুনি লওক। কওক ছাৰ, কথাটো কওক। আপোনাৰ ঘৰত মানে আপোনাৰ ওচৰৰ কাৰোবাৰ ঘৰত ফ্ৰিজ আছে নাই? মানে ছাৰ চেঁচা বাকচটো হয়, চেঁচা বাকচটোৰ কথাকে কৈছোঁ। আছে ছাৰ, আমাৰ ঘৰৰ কাষৰে ঘৰতে আছে। আপুনি আপোনাৰ মানুহজনী চেঁচা বাকচটো নি ভৰাই থ'ব। আপোনাৰ যেতিয়া পইচা পাতি গোট খাই হ'ব, তেতিয়া চেঁচা বাকচটোৰ পৰা উলিয়াই ডক্টৰৰ ওচৰলৈ লৈ যাব। এতিয়া যদি চেঁচা বাকচটোত ভৰাই থয়, ডক্টৰৰ ওচৰলৈ নিয়ালৈকে মানুহজনী যেনেকুৱাকৈ ভৰাই থৈছিলে তেনেকুৱা হৈ থাকিব। বুজি পাইছেনে? পাইছোঁ ছাৰ। এতিয়া যাওক। ছাৰ বহুত ধন্যবাদ এইকণ উপকাৰ কৰাৰ কাৰণে। এতিয়া আহিছোঁ ছাৰ। যাওক। হৰেণ, ঐ হৰেণ। ছাৰ মাতিছিলা নেকি? পেচেণ্টৰ নাম লিখাৰ আগত এবাৰ কি বেমাৰ হৈছে সুধি ল'বি, তাৰপিছত নাম লিখিবি। এনে যধে মধে নাম সভা লিখি এনেকৈ পঠিয়াই নাথাকিবি। বুজি পাইছ নাই? হ'ব ছাৰ, আজিৰ পৰা সুধি ল'ম ছাৰ। আজিৰ পৰা খেলি মেলি নহয় আৰু।